হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ যে আজি ঠেলামাৰাত যি বিহু কৰ্মশালা হৈ আছে। আমি বিহু কৰ্মশালালৈ যাম, গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ঠেলামাৰা ৰাস্তা চাওক, আজি বতৰটো বহুতেই বেয়া, কিন্তু আজি দেখা গৈছে ইয়াত ধুনীয়া লাগিছে দেই। আজি ঠেলামাৰাৰ যি মেইন চেণ্টাৰ এখন দেখাম। আৰু ঠেলামাৰাত যি কৰ্মশালা হৈ আছে, বিহু কৰ্মশালা, তাত আমি যাম আৰু তাত ব'লক, তাত ধুনীয়াকৈ দেখাম আপোনালোকক বিহু কৰ্মশালা মানে কেনেকৈ শিকাইছে, কেনেকৈ চব দেখাম। গতিকে ব'লক, আমি পামেই আৰু বজাৰটো অলপ পিছত। আৰু গাইছ এয়া পাই গৈছোঁ আৰু অলপমান আছে, ব'লক কৰ্মশালাটো দেখাম ব'লক। সেয়া দেখিছে নহয়, বা কি ধুনীয়া লাগিছে। আজি এটা আনন্দিক পৰিৱেশ সৃষ্টি কৰিছে, পাইছোঁ আৰু গেটৰ ওচৰলৈ যাওঁ ব'লক, তাতে দেখাম আৰু কি দেখাব পাৰিম নেকি। ৰখক মানে ওচৰলৈ যাই লওঁ আমি, তাৰপিছত দেখাম। এই ঠেলামাৰাৰ যি ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সংস্থাৰ উদ্যোগত যি ঠেলামাৰা শাখা ছাত্ৰ সংস্থাৰ সহযোগত এই বিহু নাচ আৰু ঢোল বাজনৰ যি কৰ্মশালা চলিছে, আমি তাৰ দেখাম পৰিৱেশ। গতিকে ব'লক আমি অকণমান এইটো চাই লওঁ, এইখন পোষ্টাৰখন। আৰু এয়া দেখিছে, অতি সুন্দৰ পৰিৱেশ যিহেতু বিৰাজ কৰিছে ঠেলামাৰাত। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। থেংক ইউ, বাই বাই।